हेलो गाइस वेलकम बैक टू आवर चैनल। আজি আমি এটা বহুত ইম্পৰ্টেন্ট জেগাত গৈ আছো, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু তাতে বহুত ধুনীয়া ধুনীয়া ভিউ পইণ্ট আছে। ইয়ালৈ ডিসেম্বৰ জানুৱাৰী মাহত বহুত দূৰ দূৰণিৰ পৰা পিকনিক পাৰ্টি আহে আৰু আমিও প্ৰতি বছৰে এবাৰকৈ আহো, কিন্তু আগতে ভিডিঅ' বনোৱা হোৱা নাই। ভাবিলো এই বছৰ আহিছো যেতিয়া এটা নতুনকৈ ভিডিঅ' কৰো আৰু আপোনালোককো দেখাও। বিশেষকৈ আজি আমি কি কামত আহিছো আপোনালোকে থাম্বনেইল দেখি হয়তো গম পাইছেই, আৰু লগতে আমাৰ এটা খানাও হ'ব ইয়াতে। যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো আজি ধামাকা হ'ব গৈ আছে। চাই থাকক ভিডিঅ'টো শেষলৈকে। বলক ভিডিঅ'টো আৰম্ভ কৰো। হেল্ল' গাইজ, ফাইনেলি পাই গ'লোহি পিকনিক প্লেচ। এয়া আমাৰ ৰতন ভাইজান। হে দোস্ত, এয়া আমাৰ টাইম দা আছে। লক্ষ্য সিহঁতক ফটো মাৰি আছো বুলি ভাবিছে, বাট ভিডিঅ' কৰি আছো। সিহঁতে গমেই পোৱা নাই আজি ভাল বেঙেনা পাইছে। কিবা কবা নেকি? মাৰিম তো পানীটো ছিটিকিব লাগিব। একশন 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 মোক কেছ দিয়া, মই এটা হ'ব। হা বেক টু দ্য পিভিলিয়ন। মজা মজা। ইমান ৰ'দ দিছে যে পুৰা ঠাণ্ডা লাগি আছে। আকৌ মাজত বহি থাকিলে গাইজ ফাইনেলি আমাৰ মেইন কামটো হৈ গ'ল। এতিয়া আমি প্ৰথমে আপোনালোকক যিটো পিকনিক প্লেচ দেখাইছিলোঁ এতিয়া তালৈ আহি আছোঁ, আৰু তাত কি হৈ আছে চাই থাকক ভিডিঅ'টো। গছ গছনি আছে বুলিহে গম নাপায়। 1 কিলোমিটাৰ পাহাৰ বগাই আহিছোঁ ন। মানে বৰষুণ দিলে পানী এইফালে বাগৰি যায়তো, পানী বাগৰোতে ইয়াৰ পৰা পাথৰবিলাক ওলাই গৈ থাকে। এই আহি পালোহি, চাওক এতিয়া মানুহে ভৰ্তি হৈ আছে। গোটেইখিনি আমাৰ পুলিচৰে মানুহ হয়। আপোনালোকে অহা নাই যদি আহিব, লখিমপুৰ চিয়াজুলি হৈ আহিব লাগে। ইয়াতে বহুত ধুনীয়া জেগা হয়, চাব পাৰিব, আৰু পিকনিক খাবৰ কাৰণে বহুত মজা প্লেচ হয় এইটো। আমি আহি পোৱালে আমাৰ খানা ৰেডি হৈ আছিলে, আৰু আমি এতিয়া খানাটো খাই লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক।
তামাম ভাগ লাগে আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত পায়। তেন্তে আজিলৈ বাই বাই, জয় হিন্দ, জয় আই অসম।